কৰিলা বহুত আপুনি পুৰা এইটো চিকা মাছ চিকা মানে কেইবাজনীও বাইক ঘূৰিয়াক আছিলে তাৰ মাজত একদম মধ্যমীয়াজনী পাইছোগে গৈ দেখিছা নাই আজি এইকেইটা লৈ ল'ব লাগিব এইকেইটাই গোটেই কণ্ট্ৰল কৰি থাকিব লাগিব ইমান চিঞৰি দিব নোৱাৰে গৈ আছো জল্দি আহিব লাগে বেছি দেৰি কৰি লাভ নাই নমস্কাৰ জনাইছোঁ সকলোলৈ আৰু সুপ্ৰভাত আমাৰ এটা মৰমৰ গান ৰিবিকা সিং আজি আমাৰ গীতটোৰ দৃশ্যগ্ৰহণ আছে আচলতে দৃশ্যগ্ৰহণত বহুতখিনি বস্তু দৰকাৰ হয় আপুনি নদীখনৰ ইটোপাৰে কৰি আছে যেনেদৰে এটা নাৱত লগতে দৃশ্যগ্ৰহণত এক প্ৰকাৰ পিকনিকৰ দৰে হয় খানা বনাই আছে ইয়াত এইটো হ'ল খানাৰ গোট লগতে বহুতখিনি বস্তু দৰকাৰ হয় কেমেৰা আপোনাৰ লাইট যথেষ্ট গ্ৰুপ দৰকাৰ হয় এটা গ্ৰুপ ইউনিট ভিডিঅ'টো পৰিচালনা কৰিছে আমাৰ শান্তমণি বৰুৱাই আৰু বহুকেইজনে সহযোগ কৰিছে তেওঁলোক যোৰহাটৰ পৰা আহিছে আৰু আমাৰ অভিনেতা হিচাপে আছে নবীন দেউৰী আৰু শিৱানী আছে লগতে সহযোগ কৰিছে আমাৰ নমতা বিয়াৰ পৰমা গগৈ তেখেতে মই অকণমান নাচি দিছোঁ আৰু দুইটা অলপ ধেমেলীয়াকৈ আমাৰ পিছে আগতে নচাৰ অভ্যাস নাই দেই কঁকাল ভঙাৰ অভ্যাস নাই এনেই ওলাই দিছোঁ আৰু ৰাইজৰ ডিমাণ্ডত আজি আমাৰ ৰিবিকা সিং গানটোৰ মেইন মানুহ আমাৰ নবীন দা আছে লগত আজি মই আছো শিৱসাগৰলৈ দিচাংমুখ ন শিৱসাগৰ দিচাংমুখ গতিকে পৰিৱেশটো ধুনীয়া গানটো বিৰাট ধুনীয়াকৈ গাইছে মোৰ ভাইটিয়ে চামল আৰু মিউজিক কৰিছে গৌতম গগৈ আৰু লিৰিক্স কম্পজিশ্যন অপূৰ্বজ্যোতি মোহন গতিকে আপোনালোকে গানটোক মৰম দিব বুলি আশা ৰাখিছোঁ খুব সোনকালে দিম আমি ডিচেম্বৰ প্ৰায় 25 তাৰিখৰ আগত আমি দিবলৈ চেষ্টা কৰিম সকলোৱে মৰম দিব